বেকাৰে আৰু এই 40% কমিশ্যন লৈ চব কাম মাখা বাহিৰৰ মানুহবোৰক দি দিছে কাম চাম নাপামেই আৰু সেইগিলা ঠিক আছে বুলি আৰু আমাৰ দ্বাৰা নহ'ব তেনেহ'লে চাকৰিকে বিচাৰ এই চাকৰি পাবি দে এই পেল্টি হোৱা কেইটাত দেখোন পিয়নৰ চাকৰি এটা দিয়াৰে দম নাই এটা ভোট দিলি বুলি এটা চাকৰি দে ক'ত ইমান বছৰে দেখোন এনেকে বেকাৰে বহি আছো 4 বছৰলৈকে বুজা এনেকে যে চৰকাৰ চলিছি নহয় এনে ঐ চৰ্দাৰৰ ট্ৰেক্টৰৰ দেখোন কমিশ্যন মাষ্টাৰ ঐ আজি বা কাক পাক কৰাব যায় মই শুইলো দে কিমান টকা লাগে আছে মোৰ হাৰত পইচা চব গন্ধ পাৰত লৈ যা ধনী হবলে তই ৰাইজক দুটা বদল লৈছা 30% কমিশ্যন লৈ কাম দিব ৰাইজে কৰ কষ্ট বিধি পইচাত শুব মজা ল কিমানো দবাবি আৰু প্ৰজাক তই ক কাণতো হৰতাল বিডিআৰ কমিশ্যন আমি নামানো চৰকাৰ উই গট মান সন্মান